হেল্ল' ৰাইজ, মই ভানুশ্ৰী। মই মোৰ এটা নতুন মিনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে চাগে ভালে কুশলে আছে, কিন্তু ভালে নাই। দেখাত আহি আছোঁ, মনত বহুত দুখ কষ্ট বেদনা সোমাই আছে। বাৰু এতিয়া মাথো এটাই কথা, জুবিন দাক ন্যায় দিব লাগে। আমি ন্যায় পাব লাগে অসমবাসীয়ে। এতিয়া যেন অসমৰ পৰা এটা সম্পদ নোহোৱা হৈ গৈছে। তো সেই বুলি বহি থাকিলেতো নহ'ব ন। মনত এটা আশা বান্ধি পিনে ভিডিঅ' বনাব ষ্টাৰ্টিং কৰিছোঁ, কৰিবতো লাগিবই। তো সেইবাবে সেই বুলি মনত শান্তি দি পিনে এতিয়া মই ভিডিঅ' কৰিব ধৰিছোঁ। আগতেও কৰিছোঁ বাৰু। আৰু এতিয়া মা, মই, দেউতা আহিলোঁ তিনিজনী বজাৰ কৰিবলৈ। মানে মোৰ অকণমান কিবাকিবি ল'বলগীয়া আছিলে। এটা লংপেণ্ট ল'লোঁ, এয়া জিন্স লংপেণ্ট লৈ ল'লোঁ আৰু এটা টপ লৈ ল'লোঁ। বাকী মোৰ কাপোৰতে গ'ল 600 টকা। মাহঁত যাব কালি সোণাপুৰলৈ, য'ত জুবিনদাক মানে পৰিছিলে শ্মশানলৈ যাব শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ। আমাৰ গাঁৱৰ গোটেই তিৰোতাসকলে যাব, বাছ ভাড়া কৰিছে, তাতে যাব। মাও কিবাকিবি লৈ ল'লে, চেণ্ডেল ল'লে, মা বজাৰ কৰিলে এইপিনে। বাৰু মই এতিয়া নাযাওঁ বাৰু, তালৈকে স্কুলৰ পৰা নিব, তেতিয়াই যাম বাৰু। তাতে ইমান ভিডিঅ' কৰি থকা নহ'লেই। এয়া ঘৰত আহি পিনে বহুত ভাগৰ লাগিলে। ভাত বনালে মায়ে, মাছ এইবিলাক খাই পিনে শুই থাকিলোঁ। তো যদি ভিডিঅ'বোৰ ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, বাই।